Assalamualaikum everyone, welcome to new lesson with Fazlul Islam. Once again today I am going to show you a video. This video will be very helpful, so आप लोगों को मनोযোগ होगा lesson to सब. So let's get started. So आज ये lesson to आरंभ होगा sentence collection लई. আমি কিছুমান sentence কওঁতে বা লিখোতে ভুল কৰোঁ, so এই sentence বিলাক আপোনালোকৰ সন্মুখত দাঙি ধৰিম, so আপোনালোক গুৰুত্বপূৰ্ণ হ'ব চাব. So first of all, do you need some book? Do you need some book? তোমার কিতাব প্রয়োজন নাই, কিছুমান কিতাব প্রয়োজন নাই. Do you need some book? So এটো wrong. It is wrong. Do you need some book? এটো হৈছে wrong. ভুল. So শুদ্ধটো হ'ব do you need any book? So আমি জানো যে কোৱেশ্যনৰ ক্ষেত্ৰত আৰু নেগেটিভৰ ক্ষেত্ৰত any ব্যৱহাৰ হয়. এই কাৰণে do you need some book ব্যৱহাৰ হোৱা নাই. Do you need any book to ব্যৱহাৰ হৈছে. So do you need any book এটো right. So 2 number যেটো হ'ব will you give me any money? তুমি মোক কিছু টকা দিবানে? Will you give me any money? So এটো wrong. এটো ভুল. Will you give me any money? এটো ভুল. আপোনালোকে ইয়াত এটা কথা ক'ব যে নেগেটিভ অথবা প্ৰশ্নবোধকৰ ক্ষেত্ৰত যে এনি ব্যৱহাৰ হয়, ইয়াত কিয়নো এনি ব্যৱহাৰ নহয়. সো এটো মই কৈ আছো. সো ইয়াত ব্যৱহাৰ হৈছে will you give me some money? Will you give me some money? এটো রাইট. সো ইয়াত এটা কথা কোৱা হৈছে যে expectation মানে আহা. expectation মানে কি? আহা expectation পজিটিভ হলে, expectation পজিটিভ হলে ইন্টারোগেটিভ সেন্টেন্সটো কি ব্যবহার হয়? সাম ব্যবহার হয়. will you give me some money? এটো শুদ্ধ. সো expectation পজিটিভ হলে আহা. expectation মানে আহাটো মনৰ আহা. expectation যদি আহাটো যদি পজিটিভ হয় তেনেহলে প্ৰশ্নবোধকৰ ক্ষেত্ৰতো সাম ব্যবহাৰ হয়. এটা আপোনালোকে গম পাব এতিয়াৰ পৰা যে expectation অথবা আহা মনৰ আহা যদি কি হয়, মনৰ আহা যদি পজিটিভ হয় তেনেহলে ইন্টাৰগেটিভ প্ৰশ্নবোধক বাক্যৰ ক্ষেত্ৰতো সাম ব্যবহাৰ হয়. এটো মনত ৰাখিব. সো 3 নম্বৰ যেটো হ'ব she is junior than you. তো তোমাতকৈ ডাঙৰ. she is junior. she is senior than you. তেওঁ তোমাতকৈ senior মানে ডাঙৰ. she is senior than you. so এটো wrong. she is senior than you এটো wrong. এটো নহব. she is senior than you এটো wrong. so শুদ্ধটো হ'ব she is senior to you. তেওঁ তোমাতকৈ senior. so 4th number যেটো হ'ব she came yesterday night. she came yesterday night. তাই যোৱাকালি ৰাতি আহিছিল. she came yesterday night. তো যোৱাকালি ৰাতি আহিছিল. এটো wrong. এনেকুৱা কৈ ক'ব নালাগে. so শুদ্ধটো হ'ব she came last night. she came last night. তো যোৱাকালি ৰাতি আহিছিল. last night. so next it হ'ব I am too glad to meet you. I am too glad to meet you. so এটো wrong. so শুদ্ধটো হ'ব I am very glad to meet you. এটো হ'ব শুদ্ধ. I am very glad to meet you. Then she is very weak in English to pass. She is very weak in English to pass. তো ইংৰাজীত পাস কৰিবলৈ মানে বহুত দুৰ্বল. she is very weak in English to pass. তো ইংৰাজীত পাস কৰিবলৈ বহুত দুৰ্বল. so এটো wrong. so শুদ্ধটো হ'ব she is too weak. she is too weak in English. she is too weak in English to pass. তো ইংৰাজীত পাস কৰিবলৈ অতি দুৰ্বল, বহুত দুৰ্বল.
চ' এইটো হ'ব টু ভেৰি ঠাইত টু হ'ব কাৰণ ইয়াত বহুত দুৰ্বল বুজাইছে তো ইংৰাজীত বহুত দুৰ্বল বুজাইছে সেইকাৰণে ইয়াত টু ব্যৱহাৰ কৰা হৈছে she is too weak in English to pass ইয়াত টু ব্যৱহাৰ কৰিছে ভেৰি ঠাইত টু ব্যৱহাৰ কৰা হৈছে টি ডাবল অ' এইটো ব্যৱহাৰ কৰা হৈছে সেইকাৰণে ইয়াত দুৰ্বল বুজাইছে সেইকাৰণে ইয়াত টু আৰু এটা হ'ব she is much lucky তো বহুত ভাগ্যৱান she is much lucky তো বহুত ভাগ্যৱান এইটো ৰং চ' শুদ্ধটো হ'ব she is very lucky তো বহুত ভাগ্যৱান she is very lucky তো এইটো হ'ব শুদ্ধ she is very lucky এইটো হ'ব শুদ্ধ চ' কিহৰ কাৰণে হ'ব পজিটিভ ডিগ্ৰীত এডজেক্টিভ বা এডভাৰ্বৰ লগত ভেৰি ব্যৱহাৰ কৰা হয় পজিটিভ ডিগ্ৰীত এডজেক্টিভ বা এডভাৰ্বৰ লগত ভেৰি ব্যৱহাৰ কৰা হয় ইয়াত আমি প্ৰায় ব্যৱহাৰ কৰোঁ এইটো ৰাইট উইথ ইংক ৰাইট উইথ পেন এনেকুৱাকৈ এইটো ৰং চ' ৰাইট ইন চ' আপোনালোকে হয়তো গম পাইছে চেণ্টেন্স কানেকশ্যন কেনেকৈ কৰা হয় ত' চেণ্টেন্স কানেকশ্যনৰ বিষয়ে যি লেচনটো দিয়া হ'ল আপোনালোক যদি ভাল লাগে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে ইয়াৰ পৰা গুচি যাওঁতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অন কৰি দিব কিয়নো আপোনালোকে নতুন ভিডিঅ'বিলাক পাই থাকিব চ' বহুত বিশ্বাস আপোনালোকৰ পৰা বিদায় লৈছোঁ টেক কেয়াৰ অফ ইয়োৰছেল্ফ এণ্ড ফ্ৰেণ্ডছ